মোক কিবা ভয় লাগি আছে অকলে না ভাবি আছো একদম অকলে ৰাস্তাত নাই ভয় লাগি আছে মতে দৌৰাম हेलो ভিউৱাৰ্ছ वेलकम टू प्रज्ञास ब्लॉग मैं प्रज्ञा और आज मोर नतुन ब्लॉगत सकलोके स्वागतम जनाइछु एतिया बजे 6:30 PM और मैं भाविछु आज मोर ब्लॉगत किबा किबि देखाम किबा किबि माने एकदम किबा किबि माने आज मैं बरखुणर दिনত की करि कटालो गोटे दिनটো हेतु भाविछु आपनालोকক देखाम और आपनालोके भिडिओটো सम्पूर्णকৈ चाब जदि भिडिओটো ভাল লাগে प्लीज लाइक कमेन्ट और शेयर करिब আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে প্লিজ সাবস্ক্ৰাইব কৰিব তেনেহলে বলক আমি ভিডিওটো আৰম্ভ কৰো মানি প্লান্ট কেইটামান মানে প্লান্টিং কৰিছো পাতৰ পৰা ভাবিছো ডাঙৰ হলে বেলেগত ৰুই দিম সো এনেকৈ ৰাখিছো বৰখনৰ কাৰণে ৰুব পৰা নাই বাহিৰত আৰু এইটো মই ৰাখিছো একচুয়ালি প্লান্ট মই বহুত ভাল পাওঁ দুবৰিবন এনেকুৱা এটা গছ যি কেতিয়াও নমৰে সো ৰাখিছো আৰু এনে কেইদিনমানৰ পৰাই বৰখন ওলাবই নোৱাৰি নো ৰানিং নো মৰ্নিং ৱাক সো আজি ভাবিছো অলপ ওলাই আহো বাটৰ পৰা মানে মৰ্নিং ৱাক কৰি আহো বৰষুণ বেছি আহি আছে মই কি জানি এতিয়া তিতি যাম এই ভগৱান মোক কিবা ভয় লাগি আছে অকলে না ভাবি আছো একদম অকলে ৰাস্তাত নাই ভয় লাগি আছে মতে দৌৰাম সব পানী পানী হৈ গৈছে পানী 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 যেন বাঁহৰ দোকান হয় অকল বাঁহ বেচে গৰু ছাগলীও কষ্ট এতিয়া চাও মা কি কৰি আছে ও মা কি কৰিছ আসন বনাই আছে আৰু এখন বনাইছে চাওক আৰু এখন বনাইছে মা একদিন ভূতৰ গল্প শুনাইছিল মোৰ ইউটিউবত শুনাব এতিয়া ভাবি আছো সবজি ছিঙিবলৈ যাওঁ আমাৰ নিজৰে ছাতিটো ৰাখো এতিয়া পানী কমিছে না নহলে অসুবিধা হ'ব কিন্তু ইয়াত যোগ আছে যেটো বিৰাট ভয় খাওঁ সো অলপ ছিঙিম আৰু বেলেগৰ পৰা ছিঙি লম মই এই দুটাই যাব পৰা নাই আজি ওলাই যাব পৰা নাই পানী বাহিৰ ফালে আহি চাওঁ মানে কিয় হৈ আছে দুখ লাগে পানী সে পাত ছাগলী দুটাক পাত চাত আনি দিব লাগিব দুই এটা এই দুটামান ভেন্দি ছিঙিছোঁ সেইটো ছিঙা নিচিনা হোৱাই নাই আৰু আছে ভিতৰত কিন্তু যাব নোৱাৰোঁ যোগ ভয় লাগে সেইকাৰণে আৰু আছে নেমু ছিঙিব যাম যোগ একচুৱেলি যোগ আছে চ' মই ভালকৈ ভিডিঅ'টো কৰিব পৰা নাই মোক ভয় লাগে বহুত এইটো ৰাখিছোঁ আৰু চাওঁ কি আছে নেমু চেমু ইয়াতে নেমু আছে নেমু দুটামান ছিঙি ল'ম কাৰবাৰ এয়া হৈছে আমাৰ মিঠালাও এটা আজি ছিঙিম বুলি ভাবিছোঁ এইফালে হৈছে পানীলাও এয়া চাওক বেক কেমেৰাত দেখাই আছোঁ বৰষুণৰ পানীৰ কাৰণে চাউণ্ড হৈ আছে ভাত কেৰেলা ৰবাব টেঙা হৈছে খাবলৈ আহিব হেল্ল' ফ্ৰেণ্ডছ আৰু এতিয়া বাজে দুপৰীয়া 2টা বাজিছে 2 PM আৰু মই এটা কাম কৰি আছোঁ আপোনালোকক দেখাই আছোঁ মানে মই ছবি আঁকি আছোঁ মই ছবি আঁকিব নাজানো এনে আৰু মানে প্ৰথমৰ পৰা ভিডিঅ' কৰিব পৰা নাই মোবাইল চাই চাই আঁকিছোঁ বহুতবাৰ মচিছোঁ আৰু আঁকিছোঁ মই আঁকিব নাজানো আৰু মানে ঘটনাটো হৈছে মই নিজে মোবাইলটো ধৰো ভিডিঅ' কৰোঁ সো মানে মই
ছবিটো আঁকিব দেখাব পৰা নাই এয়া চাওক জলপৰি আঁকিছোঁ জলপৰিজনী ওলাই আহিছে মোৰ নামো লিখি দিছোঁ আৰ্ট বাই প্ৰজ্ঞা জলপৰি ওলাই আহিছে চাওক তাৰপিছত এইফালেও আঁকিছোঁ প্ৰাকৃতিক দৃশ্য আৰ্ট পেপাৰো ভাল নাছিল এনেখন আছিল সেইখনতে আঁকি দিলোঁ আৰু এনেই বৰষুণৰ দিনত এয়া চাওক জলপৰি আঁকিছোঁ প্ৰাকৃতিক দৃশ্য আৰু ইয়াত জলপৰিজনী ওলাই আহিছে কেনে হৈছে আপোনালোকে ক'ব একচুৱেলি মই ছবি আঁকিব নাজানো ভাবিছোঁ যিটো আঁকিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ জলপৰি এটা আঁকি দিছোঁ এতিয়া বেলি ভণ্টি আৰু মই দুজনী ওলাই আহিছোঁ মোবাইলৰ চাৰ্জ শেষ হৈ গ'ল মই দিনটো এইবিলাক কৰিলোঁ আপোনালোকে কি কৰিলে কমেণ্টত জনাব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'